বন্ধুসকল, আজি মই এটা আপোনালোকক নতুন খবৰ এটা দিব বিচাৰিছোঁ। খবৰটো আপোনালোকক এইটোকে দিছোঁ যে পবিত্ৰ টুনিজান আপোনালোকে আমাৰ দেউৰী সমাজে বহুতে চিনি পায়। তেখেত এজন ভাল গায়ক। আগতে বহুত গান সৃষ্টি কৰি থৈ গৈছিলে। তেখেতৰ কণ্ঠত বহুত গান গোৱা আছিলে, কণ্ঠদান দিয়া আছিলে। তেখেতৰ এটা নতুন গান আহি আছে, মানে কেইদিনমানৰ পাছতে ৰিলিজ হ'ব। গতিকে গানটো আশা কৰোঁ আপোনালোকে আদৰি ল'ব নিশ্চয়, আৰু ভাল লাগিব শুনি। তেখেত আমাৰ বহুত পুৰণি মানে শিল্পী হয়। তেখেতক মানে সকলোৱে চিনি পায় আমাৰ দেউৰী সমাজে। গতিকে আশা কৰোঁ তেখেতৰ গানটো আপোনালোকে আদৰি ল'ব আৰু শুনিব, ভাল লাগিব। বহুত তেখেতে ধুনীয়া ধুনীয়া গান গায়। গতিকে গানবোৰ নিশ্চয় এতিয়াও ভাল লাগিব। আগৰ গানকেইটাও ভাল আছিলে, এতিয়া যিটো গান কণ্ঠদান কৰিছে এইটো ভাল লাগিব। আপোনালোকে শুনিব আৰু আদৰি ল'ব বুলি আশা কৰিলোঁ। আহক আমি সকলোৱে অকণমান গানটো শুনো। গানটো বেছি নহয়, অকণমান আপোনালোকক শুনাই দিছোঁ, আপোনালোকে শুনি ল'ব। আহক শুনি ল'ম সকলোৱে একেলগে। China, tu no ilebe no ana.